অসমৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাললৈ হোমেন সোণোৱালৰ সোণোৱাল কছাৰী ভাষাত এখন মুকলি চিঠি। শুনচোন সৰ্বাকাই, তোক নিজ কাই হিচাপে কথা আশা কওঁ। আমি সোণোৱাল মানুহখিনি জানইচোন তই কেমান সচল, কাও লগত দঠাই কোব নিবিচৰা, লদকি শান্তি থাকিব বিচৰা জাতি, লাখ বিলাসৰ প্ৰতি লোভমোহ নেথেকা জাতি। সেনেকা এটা জাতিৰ পৰা গৈ কেনে তই যে অসমৰ মুখ্যমন্ত্ৰী হলেহি, এয়া আমি কাৰণে কিমান বাৰু কথা কাই। যিদিনাখন তই মুখ্যমন্ত্ৰী হচলে নিজ কাইটো মুখ্যমন্ত্ৰী সচিব বুলি আমি সোণোৱাল মানুহখিনিৰ বুকুখন কুপোচুৱাই বুকুখনৰ নিচিনা ডাঠ লাগি গৈছিল কি। বুজাব নোৱাকে মনটো কি কং কিনো কং লাগিছিল কাই। সেইবুলি নিজৰ মানুহ হিচাপে কিবা এটা পোৱা খাত নহয় কাই। গোটেই অসম আৰু অসমীয়া মানুহখিনিক বাও কাম কৰি আগক নিব সুবিধা পাছ বুলিহে বাও লাগিছিল। আগৰ মুখ্যমন্ত্ৰী ভুনে কোব নোৱা কামখিনি, অসমীয়া জাতিটোৱে ভুগি থকা সমস্যাখিনি তই নিজে বাও কি বুজি পা। তই নিজে সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে অসম আৰু অসমীয়াই পাব লগা অধিকাৰ কাৰণে বহু বছৰ আন্দোলন কৰিছিলি। IMDT আইনখন কেন্দ্ৰ চৰকাৰ আৰু সুপ্ৰিম কোৰ্টত দত লাগি লাগি বাতিল কৰিলে। অসমখনৰ কাৰণে আৰু কত যে কি আন্দোলন কৰিছিলি কাই। সেয়ে অসমৰ মানুহে মৰমতে তোক জাতীয় নায়ক উপাধি দিছিল। অসমৰ মানুহে আন্দোলন নকৰিলে যে একোৱে নেপায়, সেইষা কথা আমিতকৈ তই বেছি বাও কি জান। সেয়ে তই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ মানুহখিনিয়ে ভাবিছিল আন্দোলনৰ মূল্য বুজি পোৱা মানুহটোৱে মুখ্যমন্ত্ৰী হল যেতিয়া অসম আৰু অসমীয়া জাতিটোৰ অধিকাৰ, বিকাশ আৰু সুৰক্ষাৰ কাৰণে সেই যে দিল্লী বোলাখনৰ লগত আৰু আন্দোলন কৰিব নেলাগিয়া হপায়। আৰু কি ভাবিছিল জান, অসমত যিমান জাতি জনগোষ্ঠী সংগঠন আছে আন্দোলনৰ নামত সময় নষ্ট নকৰি নিজৰ কামত লাগি যাব পাৰিব। আৰু নতুন কি সংগঠনৰ জন্ম হোৱাও প্ৰয়োজন নাহায়া কতা। সেইখাচোন এতিয়া উল্টাহে দেখিছ। তই কাই মুখ্যমন্ত্ৰী হোৱা আগতে অসমৰ মানুহক যিফোন কথা দিছিলে, বৃহৎ নদী বান হ'ব নিদং, বাংলাদেশী অসমত থাকিব নিদং, বিধা কৈছিলে কাই। এতিয়ানো কা পৌচনাত পৰি অসমৰ ৰাইজক আকৌ আন্দোলনমুখী কৰিছ। এয়া বাও কথা নহয়। ৰাইজৰ গালি শুপনি শুনাটো আমি নিবিচাৰোঁ কাই। তই যে এষাৰ কথা বৰ কি কৈ থাক, জাতি মাটি ভীতি সুৰক্ষা কোৱা কথা। অসমৰ মানুহে সেইষাৰে তোৰ পৰা সদায় আশা কৰিছিল জান। জাতি মাটি ভীতি এইষা যে বৰ ডাঙৰ কথা বুলিছে কাই। এই তিনিটা বস্তু সুৰক্ষা কৰিবৰ কাৰণে পৃথিৱীত বিভিন্ন দেশে এটম বোম বনাইছে। প্ৰয়োজন হলে এটম বোম দি হলেও নিজৰ দেশ, জাতি মাটি ভীতি বচাব লাগিব বুলি। সেইকাৰণে অসমৰ মানুহে অসম আৰু অসমীয়া জাতি মাটি ভীতি বচাবৰ কাৰণে তোকে এটম বোম বুলি মানি লৈছিল কাই। তাকে অসমৰ এই পৰিৱেশটো দেখি বেজাৰ লাগিছে। চবেই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। নিজৰ মানৱভনে খাব নেপাই দিন হাজিৰা কৰি ফুৰিছে। ভূমিহীন কৰ্মহীন মানুহে অসমখনত কক বকাই আছে কাই। সেয়ে নিজৰ ককাই ভাইখিনিক উপেক্ষিত কৰি হিন্দু বাংলাদেশী আনব নেলাগি বুলিছে। এতিয়াও সময় আছে কাই। কাও পোচনা নুপুৰবে মনত যি ভাবি কেনে মুখ্যমন্ত্ৰী দায়িত্ব লছলে যিখিনি পাও অসম আৰু অসমীয়াৰ মানুহখিনিক সুৰক্ষিত কৰি থৈ যা তই কাই। নিজেও বুবিয়াকি কিছুমান সিদ্ধান্ত ল, ভয় নকবে। আমি আচং নহয় কাই তোৰ লগত। তই সাহসীয়াল খিলঞ্জীয়া ভূমিপুত্ৰৰ সন্তান। অসমৰ মানুহখিনিয়ে এতিয়াও তোকে আশাই বাট চাই আছে কাই। মুখ্যমন্ত্ৰী হিচাপে বুৰঞ্জীত নাম থৈ যাবৰ কাৰণে বছৰ বছৰ থৈ মুখ্যমন্ত্ৰী হ'ব নেলাগিনেহে। এদিন কাৰণে মুখ্যমন্ত্ৰী হলেও বুৰঞ্জীত নাম থাকি যায়। সেইকাৰণে কামৰ মাজে মানুহৰ অন্তৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে চা।
বুৰঞ্জীৰ পাত ফাটি যাব, কিন্তু কাই জানো না মানুহৰ অন্তৰ পৰা মোচ খাই নেযায়। গতিকে কাগজৰ পাতখনো কি বুৰঞ্জী? মানুহৰ অন্তৰখনহে আচল বুৰঞ্জী জানো কাই। সেইকাৰণে মনত সোমাই আমনি কৰি থকা কথা কেইষাকে কলং। আমি কম পঢ়া শুনা কোৱা মানুহ, ক'বাত ভুল ভ্ৰান্তি হ'ব পাৰি। দুখ দাই নুধুবে কাই, নিজেও ভাই বুলি গহন কোবাই।